বন্ধু বান্ধৱীসকল, অসমীয়াত এফাকি ডাকৰ বচন আছে, অভাৱে হেনো স্বভাৱ নষ্ট কৰে। কিন্তু আজিৰ মই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ বিপৰীত এখন ছবিহে তোমালোকৰ ওচৰত দাঙি ধৰিবলৈ মই চেষ্টা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নবয়ে এটা নতুন ভিডিঅ'ৰ সৈতে ফেচবুকৰ নীলকণ্ঠ পেজটোলৈ আৰু ইউটিউবৰ A05 নৱজ্যোতি বৰা চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰতিজন চহা অসমীয়াই যেন আদৰিবলৈ সাজু হৈছে হেঁপাহৰ ভোগালীক। যদিও এইবাৰৰ হেঁপাহৰ ভোগালী অসমীয়াৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গ আমাৰ মাজত নথকাৰ বাবে কিছু সেৰেঙা পৰিৱেশ, তথাপিতো যেন আজিৰ অসমীয়াই নিজৰ কৃষ্টি সংস্কৃতিক জীয়াই নাৰাখিলে ৰাখিব বা কোনে। সেই উদ্দেশ্যকে আগত লৈ 2026 বৰ্ষৰ ভেলাঘৰটো মই জুবিন গাৰ্গৰ স্মৃতিত বনাবলৈ চেষ্টা কৰিছিলোঁ। সেয়া কিমান দূৰ সম্ভৱ হৈছে বা সফল হৈছে সেয়া মই নাজানো, সেয়া হয়তো তোমালোকে ভিডিঅ'ত ধৰিব পাৰিবা। তথাপিতো যেন প্ৰাণৰ শিল্পীগৰাকীলৈ থকা মৰম আৰু শ্ৰদ্ধা একাজলি শ্ৰদ্ধাঞ্জলিৰে 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটো ৰোমন্থন কৰি ধৰি ৰখাৰ প্ৰয়াস কৰিছিলোঁ। আহা তেতিয়াহ'লে পলম নকৰি পোনে পোনে ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ আৰু তাৰ সমান্তৰালভাৱে দুই এটা কথাও পাতি যাওঁ সেইসকলৰ বাবে যিসকলে মনতে ভাবি লৈ অভাৱেই যেন স্বভাৱ নষ্ট কৰে। বন্ধু বান্ধৱীসকল, মোৰ দৃষ্টিত কেতিয়াও অভাৱে স্বভাৱ নষ্ট নকৰে, কিয়নো অভাৱেই হৈছে সৃষ্টিৰ মূল চাবিকাঠি। সেয়া হয়তো তোমালোকে এই ভিডিঅ'টোত ধৰিব পাৰিছা। খালি থাকিব লাগিব মনৰ মাজত ধৈৰ্য, সাহস, একাগ্ৰতা আৰু নিজৰ লক্ষ্য সদায় আগত ৰাখি কাম কৰিব লাগিব। আৰু হয়তো তেতিয়াই অভাৱে কেতিয়াও স্বভাৱ নষ্ট কৰাৰ প্ৰশ্ন আহি নপৰে। বন্ধু বান্ধৱীসকল, কবিয়ে কৈ গৈছে, আহিছে মানুহ গৈছে মানুহ, মানুহ মায়াবী জীৱ। ঠিক সেইদৰে যেন সকলো এই পৃথিৱীলৈ আহিছে গৈছে, কিন্তু তথাপিতো এই জীয়াই থকা কেইদিনত কিছুমান মানুহৰ কিছুমান সৃষ্টিৰাজিয়ে তেখেতৰ গোটেই জীৱনটোক যেন জীয়াই ৰাখে। যিদৰে জুবিনদাৰ সৃষ্টিৰাজি, জুবিনদাৰ স্মৃতিয়ে তেওঁক অমৰ কৰি ৰাখিছে। যি কি নহওক বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ শেষত মই নবয়ে ফেচবুকৰ নীলকণ্ঠ পেজটোৰ ফালৰ পৰা আৰু ইউটিউবৰ A05 নৱজ্যোতি বৰা চেনেলটোৰ ফালৰ পৰা সমূহ অসমবাসীকে অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ হিয়াৰ পৰা ওলগ জনালোঁ। আশা কৰিম মেজিৰ জুয়ে যেন সকলো অপয়া অমংগল নাশ কৰি সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। তাৰে কামনাৰে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ।